বিহু বিষয়ক আজিৰ প্ৰথম ভিডিঅ'টোৰ মোৰ প্ৰথম প্ৰশ্নটি হৈছে ৰঙালী বিহুৰ লগত কঁঠাল গছৰ সম্পৰ্ক আছে দুটা সম্পৰ্ক কোৱা উত্তৰ প্ৰথমটি হৈছে কঁঠাল গছৰ কপৌ ফুলৰ আয়ুস দীঘল হয় বিহুৰ ঢোলটো কঁঠাল গছৰ কাঠেৰে বনোৱা হয় দ্বিতীয় প্ৰশ্নটি হৈছে মালিতা কি উত্তৰ ঘটনা প্ৰধান লোকগীত তৃতীয় প্ৰশ্নটি হৈছে হুতুলি কেই প্ৰকাৰৰ আৰু কি কি উত্তৰ হুতুলি তিনি প্ৰকাৰৰ বিহুৱতী হুতুলি পখী হুতুলি আৰু পিঠা হুতুলি আজিৰ বিহুৰ চতুৰ্থ প্ৰশ্নটি হৈছে পিঠা হুতুলিৰ আন এটা নাম কি উত্তৰ বাঁহ হুতুলি পঞ্চম প্ৰশ্নটি হৈছে হাত হাকি কি উত্তৰ হাত হাকি মানে হৈছে সাতবিধ শাক 6 নম্বৰ প্ৰশ্নটি হৈছে হাত হাকি কেতিয়া খোৱা হয় উত্তৰ হাত বিহুৰ যিকোনো এটা দিনত খোৱা হয় সপ্তম প্ৰশ্নটি হৈছে চেৰা বিহু বহাগ মাহৰ কিমান তাৰিখে পালন কৰা হয় উত্তৰ বহাগ মাহৰ 6 তাৰিখে চেৰা বিহু পালন কৰা হয় ধন্যবাদ আজিৰ বিহু বিষয়ক বিহুৱতীসকলৰ বাবে যি প্ৰশ্ন উত্তৰ শিতান আগবঢ়োৱা হৈছে প্ৰশ্ন ইমানেই ধন্যবাদ